হেল্ল' এভৰিৱান, মই দেউৰী ছোৱালী পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মোৰ পুৰণি বান্ধৱী কেইগৰাকীমানক লগ কৰিব গৈ আছোঁ, কাৰণ ইউনিভাৰ্চিটিৰ পৰা ওলোৱাৰ পিছত আমি ইজনীয়ে সিজনীক ভালদৰে লগ পোৱা নাই। সেয়া ৰাস্তাৰ ইটোৰ পাৰত দেখিছে নহয়, এয়া মোৰ বান্ধৱী আনন্দিতা বৰুৱা। তাই বৰ্তমান আহি পাইছেহি। তাই ৰাস্তা পাৰ হ'ব পৰা নাই। ফাইনেলি তাই ৰাস্তা পাৰ হৈ আহিলে। এতিয়া আমি ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ বুলি গৈ আছোঁ। চাওকচোন ৰেষ্টুৰেণ্টখন কিমান ধুনীয়া। আৰু ৰেষ্টুৰেণ্টখনৰ নাম হৈছে দি বেকয়াৰ্ড ট্ৰী। আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে। বহুত ধুনীয়া ৰেষ্টুৰেণ্ট হয় দেই। এয়া গায়ত্ৰী আৰু স্নেহাও বৰ্তমান আহি পালেহি। এতিয়া সকলোৱে একেলগে বহি কোনে কি খাব তাকে ডিছকাছ কৰি আছে। আৰু খোৱাৰ অৰ্ডাৰটো দিয়াৰ পিছত এয়া দেখিছেনে কেনেকৈ ফটো তোলাত ব্যস্ত হৈ আছে চবে নিজৰ ভাগে নিজে। আৰু এয়া মোবাইলত সোমাই যাওঁ কৰিছে কেমেৰা তোলাবৰ কাৰণে। দেখি পাইছে নহয়, অৰ্ডাৰবোৰ বৰ্তমান অহা ষ্টাৰ্ট হৈ গৈছে। এয়া খাই আছে। বৰ্তমান সকলোবোৰ বস্তু আহি পাইছেহি। এয়া আপোনালোকে দেখিছে। আৰু সকলোৱে খোৱাত পূৰা বিজি হৈ গৈ আছে। আৰু খাই শেষ কৰাৰ পিছত এয়া আমি ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিছোঁ। এতিয়াও আমাৰ হাতত বহুতখিনি সময় আছে, সেইকাৰণে আমি ভাবিলোঁ আৰু অলপ টাইমটো স্পেণ্ড কৰি দিওঁ। গতিকেলৈ আমি চিটি চেণ্টাৰলৈ বুলি ওলাই দিলোঁ। এয়া ৰাস্তাত গৈ আছোঁ। গৈ থাকোঁতে অলপ বৰষুণো দিলে, তথাপিও আমি এয়া চিটি চেণ্টাৰ পালোঁহি। এয়া চিটি চেণ্টাৰৰ দৃশ্য আপোনালোকে দেখিছে। আমিতো চিটি চেণ্টাৰত এনেই ফুৰিবহে আহিছোঁ দেই, একো হ'লে ইয়াত কিনিব অহা নাই। এয়া চাওকচোন বস্তুবোৰ চব আমি অকল চাইহে গৈ আছোঁ। আৰু কোনো একো কিনা ধান্দাত অহা নাই হ'লে ইয়াত দেই। বস্তুবোৰ এনেকৈ চাই অলপ সময় আমি পাৰ কৰিলোঁ। সময়বোৰ পাৰ হৈ যোৱাৰ পিছত এতিয়া আমাৰ বিদায়ৰ সময় আহি পাইছেহি। এই সময়টো বেয়া লাগিছে, ইজনী সিজনীক আকৌ এৰি যাব লাগিব। আকৌ বা কেতিয়া আমি লগ হ'ম, তো তথাপিও বিদায়টো দিবই লাগিব। এয়া বিদায়ৰ মুহূৰ্ত। বেয়া লাগিছে, হ'লেও সকলোকে বিদায় দি আমিও আমাৰ নিজৰ গন্তব্য স্থানলৈ গুচি আহিলোঁ। আৰু